গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হয়, পিয়ৰলি পাকিস্তানী এজেণ্ট। আৰু মই কোৱা কাৰণে সাহস আছে যদি মোৰ ওপৰত ডিফামেশ্যন কেছটো দিয়ক। হি ইজ এ পিয়ৰ পাকিস্তান এজেণ্ট। মোৰ লগত যিমান তথ্য আছে মই যিদিনাখন আপোনালোকক দিম সিদিনাখন আপোনালোকে গম পাব হি ইজ এ 100% পাকিস্তানী এজেণ্ট। নমস্কাৰ ফেমিলি। গৌৰৱ গগৈ ডাঙৰীয়া পিয়ৰলি পাকিস্তানীৰ এজেণ্ট হয়, এইটো কথা কোনে ক'লে? আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে। ঠিক আছে, আপোনালোকে চাই ল'বা যে আমাৰ মামাই কথা কোৱা কিছুমান সত্য কথা বা কিছুমান অসত্য কথা আপোনালোকে জানানে? মই ক'ব নোৱাৰিম বা মই ক'ব নোখোজো যে আমাৰ মামাই মিছা কথা কৈছে বা ৰাইট কথা কৈছে। সদায় আমি ৰাইট কথাটোৱে বিচাৰোঁ, কিয়নো আমাক সদায় শুদ্ধ কথাই আমাৰ লাইফত জয় হ'ব পাৰে বা ছাকচেছ হ'ব পাৰে। ঠিক তেনেদৰে আমাৰ মামাই কি কথা ক'লে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে আপোনালোকে চাই ল'ব। আৰু আজি কি হ'ল, ৰৈ ৰৈ বিনালে ফিল্মখন মুক্তি হৈ গ'ল, সকলোৱে জানা, আৰু সকলোৱে চকু পানী লৈ ওলাই আহিছে চিনেমা হলৰ পৰা। ঠিক তেনেদৰে আমাৰ জুবিনদাৰ ন্যায়ৰ বাবে আমি চিঞৰি আছোঁ। গতিকে সোনকালে আমি ন্যায় পোৱাটো বিচাৰোঁ। চেমকানু সিদ্ধাৰ্থ শৰ্মাক অতি সোনকালে এটা শাস্তি দিবলৈ আমি বিচাৰি আছোঁ, বা আমাৰ চকুৰে শাস্তি দিয়া আমি দেখি পাবলৈ লাগিব। সকলো ৰাইজৰ ৰজাসকলে যে মনত এটা শান্তি আহে যে জুবিনদাৰো আত্মা বা গৰিমা অলপ শান্তি আহে, সেইটো আমি বিচাৰি আছোঁ। চাই ল'বা আমাৰ মামাই কি কথা ক'লে। আৰু ৰৈ ৰৈ বিনালে মুভিত চাই কেনে লাগিলে আপোনালোকে চাই ল'ব। দুটা ক্লিপছ দি আছোঁ। ঠিক আছে, পোনপ্ৰথম মোৰ চেনেলত স্বাগতম জনালোঁ। সকলো যদি নতুনবাৰ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। জুবিনদাৰ মৰমত আপোনালোকে শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব আৰু লাইক কৰিব নাপাহৰিব। এতিয়া চাই লোৱা আমাৰ মামাই কি কথা ক'লে। ঠিক আছে। গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হয়, পিয়ৰলি পাকিস্তানী এজেণ্ট। আৰু মই কোৱা কাৰণে সাহস আছে যদি মোৰ ওপৰত ডিফামেশ্যন কেছটো দিয়ক। হি ইজ এ পিয়ৰ পাকিস্তান এজেণ্ট। মোৰ লগত যিমান তথ্য আছে মই যিদিনাখন আপোনালোকক দিম সিদিনাখন আপোনালোকে গম পাব হি ইজ এ 100% পাকিস্তানী এজেণ্ট। হি হেজ বিন প্লান্টেড বাই ফৰেন পাৱাৰ ইন দ্য ষ্টেট অফ ইণ্ডিয়া, ইন আৱাৰ কাণ্ট্ৰি। হি ইজ এ প্লান্টেড পাৰ্চন। আৰু তাৰ উপযুক্ত প্ৰমাণ লৈ মই কথাটো কৈছোঁ। নিয়মমতে ইলেকশ্যন আছে বুলি, ইলেকশ্যন নাথাকিলেতো মই আৰু কঠোৰ হৈ দেখুৱাই দিলোহেঁতেন। কিন্তু ইলেকশ্যন আছে, কিবা এটা কৰিলে মানুহে ক'ব যে পলিটিকেল কাৰণত কৰিলে। নহ'লে মোৰ হাতত ইমান দিন যিমানখিনি তথ্য আছে তাৰ পিছত তেওঁ আচলতে মুকলিভাৱে ঘূৰি থাকিবই নোৱাৰে। কোনোবাই ভাবি আছে যে কাগজ নাই নেকি, 10 ছেপ্টেম্বৰত দেখুওৱা নাই, কিন্তু ময়ে হয়। মই যি কৰিব লাগে টাইমত কৰিমেই, যি কৰিব লাগে 100%। আৰু হি ইজ এ পিয়ৰ পাকিস্তান এজেণ্ট। এণ্ড এজ এ চিফ মিনিষ্টাৰ মই কৈ আছোঁ, হি ইজ এ প্লান্টেড পাৰ্চন। মই এজ এ চিফ মিনিষ্টাৰ কৈ আছোঁ। খালি প্ৰেছ কনফাৰেন্সখন কৰা নাই, কাৰণ নহ'লে ক'ব আকৌ জুবিনৰ ইছ্যু ডাইভাৰ্ট কৰা বুলি, যিটো আপুনি এইমাত্ৰই ক'লে। সেইকাৰণে জুবিনক ন্যায় প্ৰদান কৰাৰ কামটো কৰি লৈয়ে ইটো কামত হাত দিম। চিনেমাখন মই ভাবোঁ যে জুবিনদাৰ আগৰ সকলোবিলাক চিনেমাতকৈ এখন চিনেমা বেছি ভাল। যদি টেকনিকেলি মই ক'ব খোজোঁ, আগৰ সকলো চিনেমাতকৈ এখন বেছি ভাল। তেখেতৰ বেষ্ট ফিল্ম বুলি মই ভাবোঁ। আৰু গোটেই চিনেমাখন বেচিকেলি গীত হয়, আৰু তেখেতৰ জীৱনটোৰে এটা প্ৰতিফলন। তেখেতৰ যিটো আৰ্টৰ যিটো মতাদৰ্শ, ইডিঅ'লজি, সেই ইডিঅ'লজিটোৰে প্ৰকাশ যে শিল্প, গান, নাচ, শিল্পী এইবিলাক কোনো শাসকৰ কাৰণে নহয়। সদায় শিল্পী মানুহৰ মাজত থাকে, আৰু মানুহৰ মাজত থকা শিল্পীবিলাকৰ চকুৰে নেদেখিলেও তেওঁ শিল্প সৃষ্টিৰ জৰিয়তে, শিল্পৰ জৰিয়তে
সেই দৃষ্টিৰে সেই চকুৰে পৃথিৱীখন পুৰা বুজি পায় চিনেমাখন চাই থাকোঁতে মাজে মাজে কান্দিবলগীয়া হৈছে মই দেখিছোঁ বেছিভাগ আপোনাৰ দৰ্শকে কান্দিছে আৰু স্বাভাৱিকতে চাগে চিনেমাখনৰ সামৰণিটো বেলেগ আছিলে কিন্তু মোৰ এনেকুৱা ধাৰণা হৈছে যে চিনেমাখন চাগে অলপ সামৰণিটো বদলাই দিবলগীয়া হৈছে কাৰণ আগতে গম পাইছিলোঁ যে সাগৰত তেখেত বিলীন হৈ গৈছে কিন্তু এতিয়া সাগৰ তেওঁৰ কাৰণে এখন বহল পৃথিৱীত পৰিণত হৈছে আৰু আগুৱাই যোৱাৰ কথা কৈছে আৰু বহু দূৰ আগুৱাই যোৱাৰ কথা কৈছে আৰু আমাৰ অসমখনো চাগে তেনেকৈ আগবাঢ়ি যাবৰ কাৰণে জুবিন দাই এটা মেছেজ দি গৈছে এইখন এখন চিনেমা নহয় এখন অসমৰ সাংস্কৃতিক জগতৰ হিষ্ট্ৰী জুবিন দাৰ হিষ্ট্ৰী আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পীজনৰ ইতিহাস আৰু জীৱন ৱে অফ লাইফ জীৱন যাত্ৰাৰ প্ৰকাশ ৰিফ্লেকশ্যন মই ভাবোঁ যে প্ৰত্যেকজন অসমীয়াই এই চিনেমা চাব এই চিনেমা মইতো ভাবোঁ যে অহা জনমে জনমে অসমীয়া মানুহে কোনোবা এটা হলৰ ভিতৰত হ'লেও এদিন হ'লেও আপুনি দেখিব কোনোবা এটা একদম ভিতৰুৱা হলত হ'লেও সদায় বা গুৱাহাটী চিটিৰে কোনোবা সৰু হল এটাত হ'লেও সদায় গোটেই জীৱন জুৰি এই চিনেমাখন চাই থাকিব কাৰণ এই চিনেমাখনত অসমীয়া মানুহৰ ভৱিষ্যতৰ জীৱনটোৰ পুৰা দৰ্শন লুকাই আছে এই চিনেমাখনে আমাক আগবঢ়াই লৈ যোৱাত সহায় কৰিব মই প্ৰত্যেকজন অসমীয়া জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে ট্ৰিবিউট দিবৰ কাৰণে অসমৰ সংস্কৃতি আৰু সংস্কৃতিৰ যাক কয় আৰু সংস্কৃতি যাক কয় জ্যোতিপ্ৰসাদে যিটো ভিতৰৰ সংস্কৃতি আৰু বাহিৰৰ সংস্কৃতি দুইটা একে বুলি কৈছিলে এজন অন্ধ মানুহ হোৱাৰ পাছতো তেওঁ সকলো দেখে সেই সংস্কৃতিক নিশ্চয় অসমীয়া মানুহে আধাৰ কৰি ভৱিষ্যতে আগবাঢ়ি যাব মই জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাই নহয় এই চিনেমাখন চোৱাৰ পাছত অধিক জুবিন দাৰ প্ৰতি জুবিন দাৰ আদৰ্শৰ প্ৰতি জুবিন দা মানুহজনৰ প্ৰতি জুবিন দাৰ জীৱন যাত্ৰাৰ প্ৰতি অধিক পৰিমাণে মই দায়বদ্ধ হৈছোঁ ভাল লাগিছে যে জুবিন দা অসমৰ প্ৰথমজন ৰকষ্টাৰ আৰু ৰক আৰু পপ এই দুইটাই পৃথিৱীত এণ্টি এষ্টাব্লিছমেণ্ট তেওঁলোকে এই সমাজখনক এই সমাজ ব্যৱস্থাক চেলেঞ্জ কৰে প্ৰত্যাহ্বান জনায় আৰু জুবিন দাৰ প্ৰত্যেকটো কামেই তেনেকুৱা এটা প্ৰত্যাহ্বান আৰু এই চিনেমাখনো তাৰ বেলেগ নহয় গতিকে জুবিন দাৰ গোটেই জীৱনৰ এটা অংশ এই চিনেমাখন আৰু সেইকাৰণে মই ভাবোঁ যে প্ৰতিবাদৰ শিল্প হিচাপে প্ৰতিবাদৰ চিনেমা হিচাপে পপ আৰু ৰকে দেখুৱাই দিয়া ব্যৱস্থাটো পৰিৱৰ্তনৰ বিৰুদ্ধে ভ্ৰুকুটি ব্যৱস্থাটো পৰিৱৰ্তনৰ কাৰণে ভ্ৰুকুটি ব্যৱস্থাটোক চেলেঞ্জ কৰাৰ যিটো সেইটো এই চিনেমাখনে আকৌ এবাৰ আমাক দেখুৱাই দিলে মই আশা কৰোঁ অসমৰ প্ৰত্যেকজন অসমীয়াই এতিয়াই নহয় বৰ্তমান নহয় ভৱিষ্যতেও আমাৰ ল'ৰাবিলাকে আমাৰ ল'ৰা ছোৱালী আমাৰ নাতি নাতিনী সকলোৱে এই চিনেমাখন সকলোৱে চাব আৰু অসমীয়া জাতিৰ ভৱিষ্যত সম্পৰ্কে এই চিনেমাখন চাই উপলব্ধি কৰিব পাৰিব গতিকে আপোনালোকে দেখিলা ভিডিঅ'টো এতিয়া কমেণ্ট কৰি জনাব যদি ফিল্মটো চাইছে আপোনালোকে ভাল লাগিছেনে চকু পানী ওলাইছেনে আপোনালোকে কমেণ্ট কৰি জনাব সকলোৰে চকু পানী ওলাই আহিছে হলৰ পৰা ইমান যে কান্দি কাৰ্টুন বা ইমান ভাল আছিলে জুবিনৰ মুভিখন এইটো লাষ্ট মুভি বা শেষ যাত্ৰা বুলি ক'ব লাগিব জুবিন দাৰ নাই আমাৰ জুবিন দা ঠিক আছে বাৰু